নহয় আপুনি তাত টেবুলখন আনিবলৈ পঠিয়াইছিলে কিয় সেইটো কওক তই মোক কুৱেশ্যন কৰিব পৰা হলি বাইলুং হলোতো ইয়াকে কয় পাখি গজা পাখি পাখি মন পাখি লগা মোৰ মন পাখি যেন ছিগি যাব নেলু যেনে থাকিব একদম চুপ বিজনেছৰ টাইমত মাথা খাই নাথাকিবি দেই নেমু পানী নেমু পানী নেমু পানী নেমু পানী এই কেঁচা 5 টকা 10 নেমু পানী নেমু পানী নেমু পানী নেমু পানী এই কেঁচা 5 টকা 10 নেক্সট টাইম থানাৰ ভিতৰৰ পৰা টেবুল আনিবলৈ মানুহ নপঠিয়াব এখন ভিতৰৰ টেবুল মইনো কনচা বাহিৰৰ মানুহ সেইখনতো মোৰেই টেবুল আছিলে আপোনাৰ টেবুল এতিয়া আপুনি শিলচৰ থানাৰ মানুহ তোৰ শহুৰে শিলচৰ থানাৰ মানুহ আৰে আপুনি কথাবোৰ নুবুজে কিয় নেমু পানী নেমু পানী নেমু পানী নেমু পানী নেমু পানী নেমু পানী এই কেঁচা 5 টকা 10 কেঁচা 5 টকা 10 পইচা ইমান পেট লেটা মানুহ মই জীৱনত নেদেখিছো আচৰিত হৈ গৈছো মানে বাহ এই তই সদায় সদায় চৰবতবোৰ কিয় নিজে খা বহুত গৰম লাগিছে ঐ চা এতিয়া ঠাণ্ডা লাগিছে অকণমান একে বৰফ এচটা গালত পৰা নিচিনা লাগিছে কি হ'ল চা বৰ ধুনীয়া বনাইছো যিমান পাৰিছো আৰু ময়ো নিদিলো কি টেবুলখন কাৰ মোহনক নিবলে মানে ছাৰ কেকেৰাই মোহনক পঠিয়াই দিছে কেকেৰা টেবুলখন বাহিৰলৈ লৈ যাবলৈ কিয় ছাৰ এই চৰবতৰ বিজনেছ গোটেই চৰবতৰ বটল টেঙা এইবোৰ ৰাখিবলৈ হয় নেকি অ ৰবাচোন কমল কমল তাৰ মই মাতি দিছো অ কমল কমল এই মানুহটোৱে বাৰু কিয় ধেমালি কৰি আছে ছাৰ কমল খাটনিয়ক মই ইমিডিয়েট মাতিছো বুলি কোৱা হ'ব ছাৰ আহক ৰ আছে দি আছো মই ঐ চা বিজনেছটো সলাই পেলাও নেকি চা কিয় ৰাতিপুৱাৰ পৰা ইমান সময় পৰি আছো ইমান সময় আছো এটা কাষ্টমাৰ নাহিছে অমংগলীয়া কথাবোৰ কৈ নাথাকিবিচোন এই এসোপা মেনু চবতছে এতিয়া বেয়া হৈ যাব চা মোৰ বেয়া হলেও পেলনি নাযায়তো কিয় চা তোৰ এখন হয়তো 200 লিটাৰ ড্ৰামটো আছেই তাতে থৈ দিম ঐ ছাৰ আপোনাক মাতিছে কোনে ছাৰে মাতিছে এইখিনি মোৰ বিজনেছৰ ভৰপক সময়ও মই দোকান এৰি যাবই ছাৰে নোৱাৰো মাতিছে ঐ ছাৰ আপোনাক ছাৰে মাতি আছে ছাৰে মাতিলেও নাযায় তেতিয়াহ'লে মই ছাৰক কওঁ বৰ বেছি বাঢ়িছ তহঁত যাচোন আপোনাকে মাতিছে তই মোৰ প্ৰতিনিধি হৈ যাবি ছাৰে কি কয় ভালকে শুনি আহিবি আৰু কিবা পানিচমেণ্ট দিলে একে লৈ আহিবি পানিচমেণ্ট মানে চা কিবা খোৱা বস্তু দিলে একে লগতে খাই আহিবি এই মইতো যামেই প্ৰতিনিধিৰ দৰকাৰ নাই ছাৰ আপোনাক মাতিছে আপুনি বলক যা বা ঐ ছাৰ আপুনি শিলচৰ নাযায় ধুনীয়াকে নেমু চৰবত এগিলাচ দিও খা একো দৰকাৰ নাই চা কি হ'ল কথাটো কওক চা কি কথা আপুনিহে জানিছে কি কথা আছে একো নাই যা হ'ব চা ষ্টাফৰ মানুহ এটাই নেমু পানীৰ কাৰবাৰ কৰিছো তোৰ খাবলৈ মন নাযায় নাযায় ৰখাতলে যাবি অ গ'লে যাম দিয়ক তথাপিও নেখাও নাখাওঁ নেখাবিতো এইবিলাক বাহিৰৰ পৰা অহা বস্তু নহয় নহয় বাৰীৰ বস্তু যে তহঁতৰ জিভাই জুতি নেপায় এই নেমু নেমু গন্ধ চা কি ক'লে সত্ৰাধিকাৰে এই একোতো কথা নাছে চা যা জানো নহয় কামৰ সময়ত এনেই বিচাৰি থাকে বুলি এইকণ লৈ যা কি কৰিম চা গা ধুওঁতে মাৰি দিবি ঘামচিৰ কাৰণে ভাল ঘামচি ফুটিব নে চা শব্দ ইয়ালৈকে শুনিম ঐ কি হৈ আছে ইয়াত কপাল ভাতি চাই এইকেইদিন পেটটো বৰ বেলেগকে ওলাই গৈছে মোৰ আৰু অলপ ডিঙিলৈকে খাবা মই ক'তনো বেছিকে খাওঁ বাৰু এই ৰাতিপুৱা ওলাই অহা টাইমত কেইটামান হ'ব তোমাৰ খাদ্যৰ লিষ্ট মোক শুনাই থাকিব নালাগে খাটনিয়ক মাতিছিলো যে অহাই নাই কিয় যোৱাচোন মাতি আনা মই মাতোগে হয় মেডাম আপুনি ছাৰ আপুনি জমনি কৰিলে বিৰাট ভাল লাগে মই আকৌ আপোনালোকৰ ইয়াত এণ্টাৰটেইনমেণ্ট কৰিবলৈহে আছো কথা কয় শুনা এই মানুহটো কিয় ইমান খঙাল বাঘৰে বংশ আছিল নে কিয় যোৱা জন্মত আপোনাক মাতিছে আপুনি যাব লাগে এই কিয় যাব এইবিলাক তুমি বুজি নাপাইছা ঠিক আছে কি বুজা নাই মই মই যেন কেঁচা পপি মিভি আছো চা আহিছো শুন
মাতৰ গাম্ভীৰ্যতাটো ৰাখিবি নেমু পানী এগিলাচ পইচা দিব নালাগে দৰকাৰ পৰিছে ও পানী কি হাতে চেপিছে বা নেমু তোৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিচোন হ'ব মৰা টাইমত মানুহে এনেও নেমু পানী নিবিচাৰে শুন মাতৰ গাম্ভীৰ্যতাটো ৰাখিবি কিয় আপুনিহে জানিছে কি কথা আছে একো কথা নাই একো যদি কথাই নাছে বাৰে বাৰে যেন কিয় মাতি আছে তোক কোনে মাতিছে আপুনি কেকে চাহক নামাতিছে মাতিছো কেকে চাহক মাতিছে মই আহিছো মোৰ আগত কওক ঐ খতনীয়াৰকহে মাতিছো তই আকৌ আহিছ কিয় মই যেন কেকে চাহ প্ৰতিনিধি আছো সেইকাৰণে যেন মই আহিছো মোকে কথাটো কওঁ কি আছ তই প্ৰতিনিধি তোৰ মালিকৰটো মোৰ ছিঙিম তোৰো মোৰ ছিঙিম মই পাগল চব নাই নাই এইবিলাক অপপ্ৰচাৰ থানাতে আছো মই কোনে কৈছে নেমু বিক্ৰী কৰিছো বুলি কেকেদা আপোনাৰ এই অৱস্থা হ'ল যে মই কৰি আছো কি ক'বা আৰু চাকৰি গ'ল মানে নেমু পানী বিক্ৰী কৰিব লগা হৈছে এগিলাচ খোৱা নাই নাখাওঁ মোৰ দাঁত টেঙাই তেতিয়াহ'লে তোমাৰ দাঁত সৰালৈকে মই ৰ'ব লাগিব আপুনি এই সময়তো ধেমালি কৰিব এৰা নাই লাগক লাগি থাকক কি বুজিবা তুমি ট্ৰেন্সফাৰটোৱে কলিজাখন কেনেকৈ নেমু চেপা দি চেপি আছে কি হ'ল কি ক'লে নেলুডাল যে আজি মোক চিঙা নাই চা কিয় আপোনাৰ কাৰণে আপোনাক মাতিছে আলাই বিলাই হৈ থাকে সদায় যাই ৰে বাথৌ এই ৰ তই মোক ঘৈণীলে ফোন কিয় কৰিছিলি তক বিচাৰি মোৰ কি মোবাইল নাই তোৰ চুইচ অফ আছিল মিছা কথা কিয় ক তোৰে মাইকী মানুহৰ প্ৰতি কিয় ইমান দুৰ্বলতা ঐ খৰ তই ইনতে কথা নকবি দেই তোৰ কেৰেক্টাৰটো অলপ টাইট কৰ দেই বস্তু বেছি কৰছা কিন্তু তই দেই বড় মানুহ হয় কেতিয়াবা খং উঠলি একদম দাগ ঘূৰাই দিম মই কাট যদি এতিয়াই কাট পিছত শিলচৰ গৈ ইমান টকা খৰচ কৰি কাটিবিগেনে সঁচা সঁচি কেতিয়াবা কাটি ফেলামে মই ইয়াত খাওক মোৰ দোকানৰ পইচা দিব নালাগে দিয়ক অসভ্যালিবোৰ কেতিয়া শেষ কৰিম বুলি ভাবিছে কোনবোৰ অসভ্যালি কিয় শিলচৰ যোৱা নাই আপুনি মইতো আপোনাক ৰিলিজ লেটাৰ দিছো তাতে আপোনাৰ দায়িত্ব শেষ হা মই আকৌ ভাবিছিলো কালিৰ ভিতৰত গৈ শিলচৰত জইন কৰক নাযাম আৰে শিলচৰ থানাত হুলস্থুল লাগি গৈছে তথাপিও নাযাম আজি ডিজিপি ছাৰে মোক ফোন কৰিছে নাযাওঁ আৰে আপুনি ডিজিপি ছাৰৰ কথাও নুশুনে এইবাৰ চাগে নুশুনিম হোৱাট য়েছ তাৰমানে আপুনি ফাইনেল ডিচিশ্যন ল'লে নাযাওঁ বুলি মই এখন থানা এৰি ক'লে কোনে যাম আৰে আপুনি নাযাওঁ বুলি ক'লে নোযোৱাকৈ থাকিব নোৱাৰিব নহয় মই পাৰিম আৰে চাকৰি যাব আপোনাৰ আছে বুলি ভবাই নাই সেইকাৰণে বিজনেছত লাগিছো খাটনীয়াৰ প্লিজ ফটো আমি বাদ দিয়ক তাত জইন কৰকৈ যাওক মোক এনেকৈ খেদিবলৈ আপোনাৰ বেয়া লগা নাই নে নাই আপুনি বিয়া পাতিব লাগিছিল কি মোক খেদাৰ কাৰণে বাইদেউক লগাই এনে গালি খোৱালোহেঁতেন কি কৰা যায় এই মানুহটোক লৈ सबायजों दे जालै नोंसोरनो दिन जादों जोंथ' हिनजाव गैयै मानसि सोर संना होबावनो ओइ रथ' दे रथ' মাত নেদাকে গুচি যাবা খুজছা যে আৰু চকুটো কিয় ৰাঙা হ'ল তোৰ
নাই চকুত প্ৰেছাৰ ষ্টক হৈছে ডাক্তৰক দেখাই লওঁ তই মণি হ'বলৈ বড়ো ভাষা শিকাই আছ মই মণি বৌক ফোন কৰা নাই ভাই কাক ফোন কৰিছ বেলেগক কাৰ ঘৈণীয়েক তই বেছি ফটোৱা কৰ চাই কিমান দিনো আৰু ফাল্টু কৰিম চকুত প্ৰেছাৰ ষ্ট্ৰক হৈছে তাৰ মই নাজানো কথা ক'ব আহিছে ভালে ভালে কৈছো এই দোকান বন্ধ কৰক দোকানখন বন্ধ হলে আমি দুটা চেচ আও চা ছাৰ আপুনি কেনেকৈ ইমান নিৰ্দয় হ'ব পাৰে আৰু কিমান নিৰ্দয় হওঁ চাই থাকক আপুনি যি কৰে কৰক মই কিন্তু শিলচৰত জইন কৰিবলৈ নাযাওঁ এই নেমুকেইটাই মোৰ সাৰথি কালিৰ পৰা যদি এখন দোকান মই ইয়াত দেখো দোকানে মানুহে তাত দলিয়াম মই ও চা আমি চেচ এয়া আৰম্ভহে কিছুমান শেষ হয় নতুন আৰম্ভণিৰ বাবে আও হৰি আও আম তাৰ কেকে সঁচাকে শিলচৰত নাযায় নেকি নাযায় বোলে বেয়া হ'ল নহয় কথাটো তাকেইতো কিবা এটা বুদ্ধি কৰি পঠাই দিয়ক ছাৰ তাকেইতো ভাবি আছো কি কৰি মানুহটোক পঠিয়াব পৰা যায় মোৰ তাত কিন্তু এটা আইডিয়া আছে ছাৰ কি আইডিয়া তাক টেংকুলাইজাৰ মাৰি বেহুচ কৰি ধৰি বান্ধি গাড়ীত ভৰাই থৈ আহিলে কি হ'ব ছাৰ ছাৰ আইডিয়াটো কেনেকুৱা পাইছে আইডিয়াটো ভাল না বেয়া কৈ নগ'ল দেখোন ছাৰে মই কৈছো আপুনি নাযাব চা যোনে খেদিছে যোনে পঠিয়াইছে কাৰ কথা সুধিব নালাগিছে আপুনি নাযাব চা কৈ যা আপুনি নিহিলিব চা নিহিলো মই গোজ পুতি ললো তই এটা কথা গম পাইছ নে না নিয়ম ভঙাটো যে এটা নিয়ম গম পাইছো চা খালি নিয়মৰ লগত আপুনি ভাঙি নাযাব ভাঙিলে ভাঙি যাম পাথৰি বাইপাছত মই হোটেল খুলিম হোটেলৰ আগত যেন মেনু চৰপত বেচিম কিয় নেমু বেচ আকৌ এখন আমাৰে হোটেল সন্মুখত পাণ তামোলৰ দোকান এখন খুলি দিম তো আচ্ছা আৰু লিখি দিম ইয়াত ভাত মাছ মাংস আৰু হেৰি পোৱা যায় হোটেল ধলং কলং এক্সকিউজ মি পাঁচ টকা কি নেমু চৰবত চাৰক এগিলাচ লগা নাই নাই মোক নালাগে তেতিয়াহ'লে আপোনাৰ গিলাচ মই খাই দিওঁ মোক 5 টকা এটা দিব ঐ ল'ৰা ডিঙিত ধৰি চোচৰাই নি যেতিয়া লকাপত ভৰাই থৈ দিম গম পাবি তেতিয়া মোক ভয় খুৱাইছে এখন থানাত টেইলিং কৰাই মোৰ 6 বছৰ হৈছে আপুনি মোক ভয় খুৱাইছে এই এইখন থানাত ভৰাই নথওঁ ডাইৰেক্ট নি শিলচৰ থানাত ভৰাই থৈ দিম গম পাবি শিল চৰ মই শিলচৰ থানাৰ এছআই ইয়ালৈ কিয় আহিছে ইয়াৰ জন ষ্টাফ আমাৰ তালৈ ট্ৰান্সফাৰ হৈছে কিন্তু জইন কৰিবলৈ যোৱা নাই সেইকাৰণে ইয়ালৈ বিচাৰি আহিছো আচ্ছা আইচি আছেনে বাৰু আছে ঠিক আছে নহয় ছাৰ অঁ এতিয়া কি হ'ব চা মই ভিতৰৰ পৰা এপাক চাই আহোঁ নেকি বুজিছ এজন আজি যাবগৈ যেনহে পাইছো আৰু চাওকচোন এনেকৈ জইন নকৰাকৈ থাকিলে কেনেকৈ হ'ব শিলচৰৰ পৰা আহিবলৈ বাধ্য হৈ গৈছো তাকেইতো কিয় মানুহটোৱে তেনেকুৱা কৰিছে বাৰু মানে মই বৰ ষ্ট্ৰিক্ট মানুহ এইবিলাক কৰা মই পানিছমেণ্ট দিম মই যেনেকৈ নহওক তেওঁক কাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিম আপুনি এতিয়া যাওক কাইলৈ নহয় মই এতিয়াই লগতে লৈ যাম ক'ত পাম তেওঁক এতিয়া থানাৰ বাহিৰতে পাব বলক মোহন মই নাই ওচা ক'লৈ যায় ওচা ওচা ঐ চিঞৰি পাখৰি মৰিছ কিয় কেকে চাচোন এফালে পলাইছে চা কলৈ এফালে পলাইছে দৈ পলাইছে অঁ এইখন তাৰমানে কেকেৰ দোকান
দোকান দি আছে যেতিয়া ই আৰু চাকৰি ক'ত কৰিব মেনু চপত অ'